ইনষ্টা আৰু হোৱাটছআপত যোনে এড নহওক কিয় মনততো কেৱল তুমিয়ে এড হৈ আছা ন Short of worship editing. Once more! Once more! Once more! মোৰ ইনষ্টা আৰু হোৱাটছআপত যোনে এড নহওক কিয় মনততো কেৱল তুমিয়ে এড হৈ আছা ন Short of worship editing. तो आओ यार शुरू करते हैं बिना किसी बकचोदी के। सो এনেকুৱা ষ্টেটাছ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ এটা এপছৰ প্ৰয়োজন হ'ব। চ' এপছটোৰ নাম হ'ল এলাইট ম'চন এপছ। চ' এলাইট ম'চন এপছটো আপোনালোকে প্লে ষ্ট'ৰতো পাই যাব, আৰু যদি প্লে ষ্ট'ৰত নাপায় তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব এপছটোৰ। চ' তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এপছটো ডাউনলোড কৰিব পাৰিব। চ' ডাউনলোড কৰাৰ পাছত এপছটো অ'পেন কৰি ল'ব। চ' মই এপছটো অ'পেন কৰি লওঁ। এপছটো অ'পেন কৰাৰ পাছত এটা বিটমাৰ্ট প্ৰজেক্ট থাকিব, যিটো প্ৰজেক্টটোৰ নাম হ'ব মোৰ ইনষ্টা আৰু হোৱাটছআপ। চ' সেইটো প্ৰজেক্টটো আপোনালোকে অ'পেন কৰি ল'ব। প্ৰজেক্টটো ফুল প্ৰজেক্ট মানে ৰেডি আছে। চ' আপোনালোকে অনলি খালি ফটোটো ৰিফ্ৰেছ মাৰিব লাগিব। চ' কেনেকৈ ৰিফ্ৰেছ মাৰিব লাগে মই দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। চ' ফাৰ্ষ্ট অফ অল এটা লিৰিক্সৰ ভিডিঅ' ক্লিপ থাকিব। চ' ভিডিঅ' ক্লিপটো এড কৰাৰ কাৰণে আপোনালোকে তলত যাব। তলত যোৱাৰ পিছত চাগে এটা ক'লা কৰি এটা লিখা আছে লিয়াৰ ভিডিঅ' বাই শ্বৰ্ট অৱচিত বুলি লিখা আছে। চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। কালাৰ এণ্ড ফিলত ক্লিক কৰাৰ পিছত নাম্বাৰ কেইটামান দেখা পাব, MP4 বুলি আছে লাষ্টত চাওক, ভিডিঅ' ক্লিপ মানে এইটো। চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যিটো ফল্ডাৰত আপোনালোকৰ ভিডিঅ'টো থাকিব, চ' ফল্ডাৰটো চিলেক্ট কৰি ল'ব। চ' এইটো মই ফল্ডাৰটো চিলেক্ট কৰি লৈছোঁ। লোৱাৰ পাছত ভিডিঅ'টো ল'ব। লোৱাৰ পাছত ওপৰত চাওক প্লাছ বুলি এটা অপশ্যন আছে, চ' প্লাছত ক্লিক কৰি দিব। চ' লিৰিকেল ভিডিঅ'টো এড হৈ গ'ল। চ' তাৰ পাছত আপোনালোকে ফটোটো ৰিফ্ৰেছ মাৰিব লাগিব। ফটো ৰিফ্ৰেছ কৰিবৰ কাৰণে আপোনালোকে ছাইডত যাব অলপ। ছাইডত যোৱাৰ পিছত ফাৰ্ষ্টত চাওক ৰেড কালাৰৰ এটা ফটো থাকিব। চ' এইটো ফটোটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত তলত চাওক এটা কালাৰ এণ্ড ফিল বুলি অপশ্যন আছে। চ' কালাৰ এণ্ড ফিলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত কেইটামান নাম্বাৰ আছে, চ' নাম্বাৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ফল্ডাৰত আপোনাৰ ফটোটো থাকিব, চ' ফল্ডাৰটো চিলেক্ট কৰিব ল'ব। চ' মই ফল্ডাৰটো চিলেক্ট কৰি লৈছোঁ। লোৱাৰ পিছত আপোনালোকে যিটো ফটো এড কৰিব বিচাৰে, চ' ফটোটো চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ওপৰত চাওক এটা প্লাছ বুলি অপশ্যন আছে, চ' আপোনালোকে প্লাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ফাৰ্ষ্ট ফটোটো আপোনালোকৰ ৰিফ্লেক্স হৈ গ'ল। চ' ছেকেণ্ড ফটোটো ছেম প্ৰচেছত ফটোটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত কালাৰ এণ্ড ফিল বুলি অপশ্যন আছে, চ' তাতে ক্লিক কৰি দিব। আৰু কেইটামান নাম্বাৰ আছে, চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত নেক্সট ফটো যিটো ল'ব, সেইটো ফটোটো চিলেক্ট কৰি ল'ব। লোৱাৰ পাছত ওপৰত চাওক প্লাছ বুলি অপশ্যন আছে, চ' প্লাছত ক্লিক কৰি দিব। চ' ছেকেণ্ড ফটোটো ৰিফ্লেক্স হৈ গ'ল। তাৰপাছত 3 নম্বৰ ফটোটো ছেম প্ৰচেছ, ফটোটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিল বুলি অপশ্যন আছে, চ' কালাৰ এণ্ড ফিলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নাম্বাৰ কেইটা আছে, চ' নাম্বাৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত 3 নম্বৰ ফটোটো যিটো ল'ব, ফটোটো চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত ওপৰত চাওক প্লাছ বুলি এটা অপশ্যন আছে, চ' প্লাছত ক্লিক কৰি দিব। চ' 3 নম্বৰ ফটোটো ৰিফ্ৰেছ হৈ গ'ল। ছেম প্ৰচেছত আপোনালোকে মই গ্ৰুপটো পাছত দেখাই আছোঁ। চ' লাষ্টৰ ফটোটো ছেম প্ৰচেছত ৰিফ্ৰেছ কৰিব। ফটোটোত ক্লিক কৰি দিব। কালাৰ এণ্ড ফিলত ক্লিক কৰিব। নাম্বাৰটোত ক্লিক কৰিব। চ' যিটো ফটো ল'ব বিচাৰে সেইটো ফটোটো লৈ ল'ব। লোৱাৰ পিছত ওপৰত চাওক প্লাছ বুলি অপশ্যন আছে, চ' প্লাছত ক্লিক কৰি দিব। চ' ছেম সেইটো ফটো ৰিফ্ৰেছ হৈ গ'ল। চ' এতিয়া গ্ৰুপটো কেনেকৈ কৰিব লাগে মই সেইটো দেখাই দি আছোঁ। চ' ফাৰ্ষ্টত গ্ৰুপৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ল'ম। চ' তাৰ কাৰণে চাওক তলত এটা ফটো আছে, চ' ফটোটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নাম্বাৰ কেইটা আছে, চ' নাম্বাৰটোত ক্লিক কৰিব। চ' এতিয়া বেকগ্ৰাউণ্ড ফটোটো যিটো দিব বিচাৰে, চ' বেকগ্ৰাউণ্ড ফটোটো লৈ ল'ব। চ' মই বেকগ্ৰাউণ্ড ফটোটো লৈ লৈছোঁ। লোৱাৰ পিছত ওপৰত চাওক প্লাছ বুলি অপশ্যন আছে, চ' প্লাছত ক্লিক কৰি দিব। চ' বেকগ্ৰাউণ্ড ফটোটো চেঞ্জ হৈ গ'ল। এতিয়া আপোনালোকে গ্ৰুপৰ ফটোটো কেনেকৈ চেঞ্জ কৰিব লাগে, চ' এইটো দেখাই দি আছোঁ। চ' তাৰ কাৰণে গ্ৰুপ 3 বুলি এটা চাওক অপশ্যন আছে, চ' গ্ৰুপ 3ত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত চাওক এডিট গ্ৰুপ বুলি অপশ্যন আছে, চ' এডিট গ্ৰুপত ক্লিক কৰিব। এডিট গ্ৰুপত ক্লিক কৰাৰ পিছত ইয়াত 3টা ফটো এড কৰিব লাগিব। চ' 3টা অপশ্যন আছে, 3টা কালাৰৰ। চ' ফাৰ্ষ্ট অফ অল মই ফাৰ্ষ্টৰ ফটোটো চেঞ্জ কৰি দেখাই দি আছোঁ। চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। কালাৰ এণ্ড ফিলত ক্লিক কৰাৰ পিছত নাম্বাৰ কেইটাত ক্লিক কৰি দিব। চ' যিটো ফটো ল'ব বিচাৰে, চ' ফটোটো লৈ ল'ব। তাৰপাছত ওপৰত প্লাছ বুলি অপশ্যন আছে, চ' প্লাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ফাৰ্ষ্টৰ ফটোটো চেঞ্জ হৈ গ'ল। ছেম প্ৰচেছ ছেকেণ্ড ফটোটোত ক্লিক কৰিব। কালাৰ এণ্ড ফিলত ক্লিক কৰিব। নাম্বাৰটোত ক্লিক কৰি দিব। ছেকেণ্ড ফটোটো যিটো ল'ব বিচাৰে সেইটো ফটোটো লৈ ল'ব। লোৱাৰ পিছত প্লাছত ক্লিক কৰি দিব। চ'
সো সেকেন্ড ফটোটো চেঞ্জ হৈ গ'ল সো তাৰ পাছত লাষ্টৰ ফটোটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব নাম্বাৰটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত যেটো ফটো ল'ব বিচাৰে সো ফটোটো লৈ ল'ব ফটোটো লোৱাৰ পিছত প্লাছত ক্লিক কৰি দিব সো 3 নম্বৰ ফটোটো চেঞ্জ হৈ গ'ল দেন পাছত আপোনালোকে বেক কৰি দিব বেক কৰাৰ পাছত চাওক ভিডিঅ'টো আপোনালোকৰ ৰেডি হৈ গ'ল ভিডিঅ'টো ৰেডি হোৱাৰ পাছত আপোনালোকে এক্সপোৰ্ট কৰিবৰ কাৰণে ওপৰত চাওক এটা তীৰ ছবি আছে সো তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে চাওক ইয়াত 1050 বুলি এটা অপচন আছে সো তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ৰিজল্যুশনটো সিলেক্ট কৰি ল'ব আপোনালোকে মানে কিমানত ভিডিঅ'টো সেভ কৰিব বিচাৰে ফুল এডিট কৰিব বিচাৰে নে এডিট কৰিব বিচাৰে সো হেতু সিলেক্ট কৰি ল'ব সো মই 720ত সেভ কৰিম সো 720 টো সিলেক্ট কৰি লৈছো লোৱাৰ পিছত তলত চাওক এক্সপোৰ্ট বুলি অপচন আছে সো এক্সপোৰ্টত ক্লিক কৰি দিব এক্সপোৰ্টত ক্লিক কৰাৰ পাছত আপোনাৰ ভিডিঅ'টো এক্সপোৰ্ট কৰি ল'ব সো ভিডিঅ'টো ইমানলৈকে আৰু নেক্সট কেনেকুৱা ভিডিঅ' লাগে তাৰ কাৰণে কমেন্ট কৰি দিব কমেন্ট কৰি জনাব তেতিয়াহে মই ভিডিঅ' বনাবৰ কাৰণে আৰু আগ্ৰহী হ'ম আৰু ভিডিঅ'টো বহুত লেটকৈ আহি আছে সব প্ৰবলেমৰ কাৰণে আপোনালোকে যদি ভালকৈ সাপোৰ্ট দিয়ে ভিডিঅ'টো অলপ সোনকালে আনিবলৈ চেষ্টা কৰিম সো আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো অলপ ক্লিক কৰি দিব আজিৰ ভিডিঅ'টো ইমানলৈকে ধন্যবাদ Yeah.